নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰঙালাও পাতৰ এটা চাটনিৰ ৰেচিপি। এয়া কোমলীয়া ৰঙালাও পাতকেইখন মই ছিঙি ল'লোঁ আৰু ইয়াত ব্যৱহাৰ কৰিম অকল নহৰু আৰু জলকীয়া কেইটামানৰ। একদম চিম্পলকৈ বনাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া পাতখিনি বইল কৰি ল'ম ভালদৰে, একদম সিজালৈকে। ভাতখিনি সিজিছে আৰু এতিয়া দি দিম নহৰু আৰু জলকীয়া গুচাই থোৱাখিনি একেলগতে দি দিওঁ, বইল হ'ব। আপোনালোকে কেঁচাকৈও দিব পাৰিব, মই বইল কৰি দিছোঁ। চাওক ভালদৰে সিজিলে, জলকীয়াকেইটাও সিজিলে। এতিয়া উলিয়াই থৈ দিম অকণমান দেৰি, ঠাণ্ডা হোৱালৈকে। উলিয়াই ল'লোঁ আৰু পটাখনো ধুই ল'লোঁ। পিচিম যিহেতু মিক্সিতো দিব পাৰি, কিন্তু মিক্সিত দিয়া সোৱাদটো বেলেগ আহে, পাতাত পিছা সোৱাদটো বেলেগ আহে। আমি পটা বুলি কওঁ, আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। নিমখ দি ল'লোঁ আৰু এয়া পিচি দিছে মায়ে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম নতুন এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।